ইয়াত যিমান তেনেকুৱা ধৰণৰ ভেঞ্চাৰ স্কুলছবিলাক আছে যাৰ নৰ্মছ বা এলিজিবিলিটি ক্ৰাইটেৰিয়াবিলাক ফুলফিল কৰে আৰু সেইবিলাকক বাছনি কৰা হৈ আছে। বিশেষকৈ ইয়াত ধৰা হৈছে যে আমাৰ 1/1/2006 আগৰ পৰা যিবিলাক স্থাপিত কৰা হৈছে তেনেকুৱা ধৰণৰ মানে স্কুলবিলাকক মানে আমাৰ ফালৰ পৰা লিষ্টত লোৱা হ'ব আৰু লগতে যিসকলৰ মানে ষ্টুডেণ্ট কমচে কম মিনিমাম 30 তেনেকুৱা বিশেষকৈ অসমীয়া মিডিয়ামৰ কাৰণে হয়তো বড়ো মিডিয়ামৰ কাৰণে অকণমান ৰিলেক্সেশ্যন থাকিব পাৰে কিন্তু অসমীয়া মিডিয়ামৰ কাৰণে মিনিমাম 30 হয়তো ষ্টুডেণ্টছ তেনেকুৱা হ'ব লাগিব আৰু তাৰ লগতে মানে ডিষ্টেঞ্চটো চাব লাগিব মানে LP ME বা মানে হাই স্কুল বা ছিনিয়ৰ ছেকেণ্ডেৰী বা হায়াৰ ছেকেণ্ডেৰী কিমান ডিষ্টেঞ্চ হ'ব লাগে সেই ডিষ্টেঞ্চৰ নৰ্মছখিনি আছে আৰু তাৰ লগতে যদিও বা ওচৰত আছে স্কুলখিনি সেই ডিষ্টেঞ্চৰ যিটো নিৰ্ধাৰণ কৰা হৈছে তাতকৈও যদি ওচৰত আছে তথাপিও যদি সেইখন স্কুলত এটা হাই এনৰলমেণ্ট আছে বহুত ছাত্ৰ ছাত্ৰীবিলাক আছে তো সেইটো হয়তো কনচিডাৰ কৰা হ'ব আৰু তাৰ মাজতে এটা কথা আছে যে নেচাৰেল বেৰিয়াৰ মানে এতিয়া আমাৰ নলা নৰ্দমা বা ডাঙৰ নলা নৰ্দমা বা নদী হ'ব পাৰে বা তেনেকুৱা ধৰণৰ হাইৱে হ'ব পাৰে তো সেই তেনেকুৱা ধৰণৰ যদি নেচাৰেল বেৰিয়াৰো যদি আছে তো সেইবিলাককো অলপ কনচিডাৰ কৰা হ'ব। তো বিভিন্ন তেনেকুৱা ধৰণৰ কমিটিখিনিয়ে যাক দায়িত্ব দিয়া হৈছে তেখেতসকলে তেনেকুৱা নৰ্মছ কেইটামান ছেট কৰিছে আৰু সেইটোৰ ওপৰত বেছ কৰি ছিলেকশ্যন ক্ৰাইটেৰিয়াবিলাক বড়ো মিডিয়াম হওক এছামিছ মিডিয়াম হওক সেইবিলাক কৰা হৈ আছে আমাৰ BTR ফালৰ পৰা কিন্তু ষ্টেট ফালৰ পৰা কি তেখেতসকলে ডিচিশ্যন ল'ব সেইটোৰ কাৰণে আমি অপেক্ষা কৰিছোঁ বা ৱেইট কৰি আছোঁ কিন্তু আমাৰ ফালৰ পৰা গোটেইখিনি প্ৰায় ৰেডি কৰা হৈছে অলমষ্ট এতিয়া ষ্টেটক হেণ্ড অভাৰ কৰি দিয়া হ'ব। কেন্দ্ৰীয় সমিতিৰো নিৰ্দেশ আছিলে আৰু দুটা বিষয় আছিল। এটাটো হ'ল আমাৰ দলৰ স্থিতি কেনেকুৱা চলি আছে আৰু পাৰ্টি ৱৰ্কাৰ্ছে কি ধৰণে পাৰফৰ্ম কৰি আছে আৰু কি ধৰণে কাম কাজবিলাক বঢ়াই আছে কি সমস্যাৰ সন্মুখীন হৈছে গোটেইখিনি বুজ ল'বলৈ আজি ইয়াত মিটিংখন ৰখা হৈছিল আৰু ইয়াত আমাৰ চেণ্ট্ৰেল কমিটিৰ পৰাও আৰু জিলা কমিটিৰ পৰা মানুহ আহিছিল তেখেতসকলৰ উপস্থিতিত ধুনীয়া এখন ৰিভিউ মিটিং তেনেকুৱা এটা হৈ গ'ল আৰু তাৰ বাহিৰেও আমি সকলোৱে খুবেই আনন্দিত আৰু উৎফুল্লিত কাৰণ গোটেই অসমৰ মন্ত্ৰীসকল আৰু বিধায়কসকল যোৱাকালি আমাৰ BTRৰ ৰাজধানী কোকৰাঝাৰত উপস্থিত হৈ আমাৰ যিটো 15th যিটো বাজেট অধিৱেশন আসাম লেজিছলেটিভ এছেম্বলিৰ সেইখন যোৱাকালি তাতে অনুষ্ঠিত কৰা হ'ল আৰু তাতে আমাৰ অসমৰ সন্মানীয় গৱৰ্ণৰ আমাৰ মানে তেখেত উপস্থিত আছিল আৰু লগতে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতৰ উপস্থিতিত যিখন বাজেট অধিৱেশন হৈ গ'ল সঁচাকৈ বহুত প্ৰশংসনীয় এটা মানে ক'ব লাগিব পদক্ষেপ আমাৰ চিফ মিনিষ্টাৰ ছাৰৰ আৰু তেখেতক ধন্যবাদ জ্ঞাপন কৰিব লাগিব আৰু আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যিখিনি এৰেঞ্জমেণ্ট ইয়াত কৰা হ'ল BTRত তেখেতকো ধন্যবাদ জ্ঞাপন কৰিব লাগিব আৰু সঁচাকৈ এটা সমন্বয়ৰ বাৰ্তা এটা গোটেই অসমত গৈছে যে আমি সকলোৱে কোএক্সিষ্টেঞ্চ একেলগত থাকিব লাগিব একেলগত জীয়াই থাকিব লাগিব বন্ধুত্ব এটা থাকিব লাগিব আমাৰ মাজত এটা শান্তি আৰু সম্প্ৰীতিৰ আৰু সমন্বয়ৰ এটা পৰিৱেশ বনাই ৰাখিব লাগিব আৰু যোৱাকালি আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিটো শেষ ভাষণ বা শেষ স্পিচ যিটো দিলে সেইটো মই অনুৰোধ জনাম যে সকলো জাতি জনগোষ্ঠীৰ মানুহ সকলো ধৰ্মাৱলম্বীৰ মানুহে শুনিব লাগে সেইখন স্পিচটো কাৰণ তেখেতৰ স্পিচটো কমপ্লিটলি এপলিটিকেল আছিল মানে নন পলিটিকেল আছিল একদম অন্তৰৰ পৰা হৃদয়ৰ পৰা অন্তৰ চুই যোৱা কথা তেখেতে কৈ গৈছে আৰু BTRৰ যিটো ৰূপ আৰু কি ধৰণে সেই ৰূপটো যিটো ভয়ংকৰ এটা ৰূপ আছিল সেইটো কি ধৰণে সলনি হ'ল আৰু তেখেতৰ পদক্ষেপত বিশেষকৈ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু লগতে আমাৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু আমাৰ BTRৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত কি ধৰণৰ ইয়াত তুমুল এটা পৰিৱৰ্তন আহিছে তো সেইখিনি কথা স্পষ্টভাৱে তেখেতে কৈছে। BTCৰ কাৰণে আমাৰ মানে পেকেজ হিচাপত যদি কওঁ বিভিন্ন তেখেতে অলৰেডি প্ৰকল্প ঘোষণা কৰিছে যেনেকুৱা আমাৰ মানে ক'ব লাগিব যে ওদালগুৰিত আমাৰ তাতে মেডিকেল কলেজো হ'ব তেনেকুৱা ধৰণৰ প্ৰকল্প তাতে বনোৱা হ'ব তেখেতে সেইটো কৈ দিছে। আমাৰ বড়োলেণ্ড ইউনিভাৰ্চিটিৰ যিটো এটা মানে কেম্পাছ আমাৰ ওদালগুৰিত হ'ব সেইখিনি কথা তেখেতে ঘোষণা কৰিছে। এতিয়া আমাৰ কাৰিগাঁৱৰ পৰা যিটো আমি কোকৰাঝাৰলৈ সোমাওঁ আমাৰ BTRৰ ৰাজধানীলৈ তো সেই ৰাস্তাখিনি 4 লেন হৈ যাব তেখেতে সেইটো ঘোষণা কৰিছে। লগতে আমাৰ বিষ্ণুৰ পৰা যিটো সৰলপাৰা বা ভূটানলৈকে যিটো ৰাস্তা যায় সেইখিনি পৰ্যটকসকলে বহুত আজিকালি সৰলপাৰা অঞ্চল ভিজিট কৰি আছে সেইখিনি ৰাস্তাটো 4 লেন হ'ব য'ত মানে অকণমান ঠেক তাতে 3 লেন হ'ব তো তেনেকুৱাকৈ তেখেতে ঘোষণা কৰি গৈছে আৰু 5 লক্ষ টকাৰ
এটা পেকেজ তেখেতে ঘোষণা কৰি কৈছে যে যিমান ৰোডছ ইনফ্ৰাষ্ট্ৰাকচাৰ তেনেকুৱা বাকী আছে এতিয়াও, তো সেইবিলাকক যাতে আমি ভাল কৰিব পাৰোঁ। তো তেনেকুৱা ধৰণে তেখেতে বহুতখিনি ঘোষণা কৰি গ'ল, প্ৰকল্পৰ লগতে বিভিন্ন তেখেতে পেকেজো ঘোষণা কৰি গ'ল। তো হৃদয়ৰ পৰা অন্তৰৰ পৰা তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমাৰ যিটো BTRৰ কাৰণে যি ফাণ্ড আহে সেইটো অকণমান সীমিত হোৱাৰ কাৰণে হয়তো আমি কাম ইমান ভালকৈ কৰিব পৰা নাই, চব জেগাত আমি টাচ কৰিব পৰা নাই। কিন্তু প্ৰত্যেক বছৰে আমাৰ CM ছাৰে বা আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো পেকেজ দি আছে BTRক, সেইটো সঁচাকৈ প্ৰশংসনীয় আৰু তেখেতক হৃদয়ৰ পৰা অন্তৰৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰোঁ। গোটেইখিনি আমাৰ 2017 যিবিলাক বাদ কৰা হৈছে বা এতিয়া যিবিলাক আমাৰ টেট দিছে তেখেতসকলে অপেক্ষা কৰি আছে, নিশ্চিতভাৱে সেইটো মেটাৰটো আণ্ডাৰ ডিছকাশ্যন কিবা এটা কাৰণত হৈ আছিল। ময়ো সেই ডিছকাশ্যনত নতুনকৈ দায়িত্ব পোৱাৰ পিছত সেইখিনি ডিছকাশ্যনত যাব পৰা নাই, কিন্তু অতি শীঘ্ৰে মই জনামতে এটা মিটিং হ'ব, চামন কৰা হ'ব আৰু সেই মিটিঙত গোটেইখিনি বিলোচনা কৰি নিশ্চয় এটা পৰামৰ্শ নিশ্চয় এটা সিদ্ধান্ত লোৱা হ'ব বুলি মোক জনাইছে। তো সেইকাৰণে মই অপেক্ষা কৰি আছোঁ। দিন অতি শীঘ্ৰে হয়তো আমাৰ ডিপাৰ্টমেণ্টৰ ছেক্ৰেটাৰী আৰু ডাইৰেক্টৰ তেখেতসকলে নিৰ্ধাৰণ কৰিব। সেই দিনত আমি স্পষ্টকৈ গম পাই যাম যে তেখেতক আমি কি ডিচিশ্যন ল'ম বুলি ডিপাৰ্টমেণ্ট ফালৰ পৰা।